হে এভৰিৱান, আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ উৰুকাৰ শুভেচ্ছা থাকিল। এইটো মোৰ প্ৰথম লং ভ্লগ। আগতে মিনি ভ্লগ দিছোঁ, কিন্তু লং ভিডিঅ' দিয়া হোৱা নাছিল। এইটো প্ৰথম। আপোনালোকে মোক মৰম দি যাব, যাতে মই আৰু বনাই যাবলৈ উৎসাহ পাওঁ। এয়া আজি মায়ে নাৰিকলৰ চিৰা বনাব। কেনেকৈনো বনাই দেখুৱাই যাম, চাই থাকিব। এয়া এতিয়া পিহনাৰে নাৰিকল ৰুকি আছে। তাৰপাছত এয়া চেনি দিছে নাৰিকলৰ জোখাৰে। এতিয়া গেছ অন কৰি এইখিনি লৰাই থাকিব তলত নলগাকৈ। এয়া ভাজি আছে মায়ে। এয়া দেখিছেনে, ৰসটো ওলাই আহিছে। ৰসটো নাইকিয়া হোৱালৈ এনেকৈ ভাজি থাকিব লাগিব। এয়া আমাৰ চিৰা ৰেডি হৈ গ'ল। দেখিছেনে, ইমান ধুনীয়া হৈছে। তাৰপাছত মায়ে টোপিঠাও বনালে। মায়ে ইয়াত বেকিং ইউজ নকৰে, দৈ এড কৰিছে এইবাৰ মায়ে। আপোনালোকেও বনাই চাবচোন। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ ফুলিছে আৰু খাবলৈও খুব ধুনীয়া হৈছিল। এনেকৈ দৈ দিনো কেনেকুৱা লাগে বনাই চাব। এয়া মায়ে কাঠআলু কাটি আছে মাছ বনাবলৈ। এয়া মাৰ হাঁহি দেখিছেনে। দেউতাই দিনৰ সাজৰ কাৰণে এয়া ৰৌ মাছ আনিছিলে। এয়া মায়ে ভনীয়েকৰ লগত ভিডিঅ' কল কৰি মাছ ভাজি আছে। এয়া আধা হৈছে আৰু অলপ আছে। এয়া আজি ওপৰতে ভাত খাব বোলে, সেইকাৰণে মায়ে কঢ়িয়াই লৈ গৈছে ওপৰলৈ। এয়া মোৰ ককা, আজি উৰুকা বুলি আহিছিল ককা। এয়া দেখিছেনে, মায়ে কলপাততে আজি ভাত বাঢ়িছে। কলপাতত খোৱাৰ আমেজে বেলেগ। এয়া ককাক সেৱা কৰি ল'লোঁ চবেই। এতিয়া খাম আৰু। এয়া আকৌ মাছ আনিলে মহাই উৰুকা বুলি। এয়া মায়ে জহা চাউলৰ পোলাও বনাবলৈ ৰেডি কৰি লৈছে। এয়া লোকেল চিকেন আনিলে আৰু এয়া এতিয়া ভাজি আছে মাংস আৰু ইফালে পোলাও। এতিয়া পোলাও আৰু মাংস ৰেডি হৈ গ'ল। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আপোনালোকে মোক মৰম দি যাব এনেকৈ। আজিলৈ আহিছোঁ, বাই।